চাব শাস্ত্ৰৰ ভিতৰত উত্তম শাস্ত্ৰ হ'ল গীতা আজি মই গীতা পঢ়িম চাব ও প প প অ প পঞ্চবৰ্গীয়জন আৰু জকাৰ আছে পঞ্চজন্যং হিচিকেশ দেৱক্তং দেৱদত্ত দত্তৰ ইফালে তং ধনঞ্জয় পৰ ওপৰত ৰিকাৰ আছে ইকাৰ আছে দং পন্দ্ৰং দধেম মহাশংখং মহাশংখ ভীম কৰ্মা ক এই ঠিকে আছে কৰ্মা বিকুদ বিকদৰ অ গুৰু বুজি দিবা লাগিব ইমান টান টান শব্দ ক'ত বুজি পাম হে ৰ বুজাম তো শুনি নাথাকে ভাই আজি মল্যুদে ফল মই ভেটা কানাই গীতাখান কিয় আনিলো ভাই ভাগৱত খান আনিব লাগিছিল মই মাথা মুণ্ড আকৌ বুজি পোৱা নাই এতিয়া বুজাওঁ কি সিহঁতক তলত লেখা আছে দ সেইখিনি পৰিয়ে বুজে দ দেওঁ ৰ'ব তাকেতো কৈ আছো হে ঋষিকেশ শ্ৰীকৃষ্ণ পাঞ্চজন্য অৰ্জুনে দেৱদত্ত বিকুদৰে গটাই নাখাই লগ লাগি মহাশংখ বজালাক কি বজালাক হা এটা সংখ্যা বজাওতে এমান মানুহ লাগে অ লাগব দা মাই লাগব দা মানুহ বেছি হলি কি হ'ব হা শংখটো কম শংখ মই জগন্নাথৰ যাওঁতে চাই আহিছো নহয় বাপ্পা ঐ শংখ কি শংখ আই মস্ত ডাঙৰ নাকি কি মস্ত ডাঙৰ আই ঐ বিল্ডিং ঘৰহান পৰি আছে দাম হৈ জগন্নাথত আও এটা বৰ বেয়া কথা হলাই ঐ পিছত দেখি পঢ়াৰ আগতে নাংমান চাহ খাবা পাৰিলে মনটো ভাল লাগিল ঐ দেও দক খুৰা নাওমান বহো য মাই য চাহ কৰাগে য এতে সেইখিনি কথাই কৈছে এই বকাওঁতে মুখখন কিবা বিহে গেলাই ফল দক পানীকে খাওঁ ৰ আৰু কৈছি মনমনা মনমনা নাখন মনা নহয় দা মনমনা ভাব দৈভদ্ভ অক্ত মদভক্ত মাদ্ৰাজী হে কিবাহে কওঁ ফল মাদ্ৰাজী নহয় দা মধ্যাজী মানে কি হে ৰ'ব আগত দেখি পঢ়িলেহে গম পাম ৰ'ব মধ্যাজী মাং নমস্কুৰু মানে ভটকাৰে বৈ মধ্যাহ তাতো জকাৰ আছে ইফালে দন্তীয়াহ হস্যইকাৰো আছে বৈশ্যসী যুক্ত চুতক মাজতে ক'ত উঠি দাৰনো এই ধৰণটো ফকতে মৰে বুলি তাক খাবা দি থৈলো অ মাই বহা মাজতে উঠি যাব পাৰপে আপুনি পঢ়ক গুৰু হৈছি দিয়ক ইবাৰ গোটেই বয়াকে কানা লাগছি দিয়ক তাকেতো আই মই ডিষ্টাৰ্ব পাই আছো